নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ হৈছে আজি দুপৰীয়াৰ প্ৰথমটো খবৰ অসমত বানাক্ৰান্তৰ সংখ্যা এতিয়া মৃতকৰ সংখ্যা 100লৈকে বৃদ্ধি পাইছিল যোৱাকালিৰ দিনটোতে 99 জন আছিল কিন্তু যিমান দিন বাঢ়ি আছে সিমানেই মৃতকৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়ালৈকে অসমলৈ অহা নাই তেওঁলোকে বেলেগ ৰাজ্যত গৈ বেলেগ দেশত গৈ তেখেতে নাচ গান চাবলৈ সময় আছে কিন্তু অসমৰ বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ওচৰলৈ এতিয়ালৈকে অহা নাই আৰু দিনক দিনে অসমৰ বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা লোকৰ মৃতকৰ সংখ্যা দিনক দিনে বাঢ়ি আছে যিমানেই দিন গৈ আছে সিমানেই মানুহৰ মৃতকৰ সংখ্যা বৃদ্ধি হৈছে অন্য এটা খবৰ দিব লৈছোঁ 500 টকা দি কি কৰালে ভোটৰদিন আজমলে অসমীয়া মহিলাৰ আত্মসন্মান নাই নেকি এনেদৰে প্ৰশ্ন কৰিছে ভোটৰদিন আজমলে কিয়নো আজমলে 500 টকা দি আজমলে 500 টকা দিয়ে কিন্তু বহুতে আজমলৰ ভৰিত ধৰিছে বহুতে বেয়া ধৰণৰ মন্তব্য কৰিছে বহুতে বিস্ফোৰক মন্তব্য কৰিছে যে এয়া আজমলে অসমীয়া স্বাভিমানক কিয় বুজি পোৱা নাই অসমীয়া মহিলা অসমীয়া বোৱাৰী কিয় ভৰিত ধৰালে আজমলে এনেধৰণৰ মন্তব্য কৰিছে এনেধৰণৰ বিস্ফোৰক মন্তব্য সৃষ্টি কৰিছে উজনি অসমৰ ৰাইজে আৰু কৈছে যে বহুতে ভাল বুলি মন্তব্য কৰিছে আৰু বহুতে কৈছে যে এয়া অসমীয়া সংস্কাৰ হয় এয়া ভাৰতীয় সংস্কৃতি হয় যে ডাঙৰ অৰ্থাৎ মুৰব্বীজনৰ ভৰিত ধৰাই সেৱা লোৱাটো ডাঙৰ কৰ্তব্য হয় ভাৰতীয় সংস্কৃতি হয় বুলি মন্তব্য কৰিছে আৰু কিছুমানে মন্তব্য কৰিছে যে এয়া মিয়া আজমলৰ ভৰিত ধৰাইছে মোগলৰ ভৰিত ধৰিছে অসমীয়া বোৱাৰীয়ে আজিৰ কেইটকামান লোভত অসমীয়া মহিলাই মোগলৰ ভৰিত ধৰিছে বুলি মন্তব্য কৰিছে কিছুমান উদ্ভণ্ডালী যুৱকে অন্য এটা খবৰ দিব লৈছোঁ আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব চেনি ধাইল ৰেচনসকলে যদি চেনি ধাইল লাভ নকৰে তেন্তে আপুনি ফোন কৰি অভিযোগ দিব পাৰিব আপুনি যদি ৰেচন কাৰ্ডৰ পৰা যদি চাউল চেনি ধাইল যদি অলপ কম পায় তেন্তে আপুনি ৰেচন কাৰ্ডৰ যিখন সুলভ মূল্যৰ দোকানী আছে তাৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰিব আপুনি কমপ্লেইন নম্বৰবোৰ দি দিছে কমপ্লেইন নম্বৰবোৰ হৈছে 1800345361 আৰু এটা দিছে 1967 আপুনি এই ফোন নম্বৰ দুটাত কণ্টেক্ট কৰি আপুনি ৰেচন কাৰ্ডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰিব আজিৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীসকলে লাভ কৰিব চেনি আৰু ধাইল 100 টকাত লাভ কৰিব 1 কেজি মচুৰ ধাইল আৰু 1 কেজি চেনি আজিৰ আঁচনিৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিহঁতে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য এটা খবৰ দিব লৈছোঁ প্ৰকৃতিক প্ৰসাৰ কৰি উন্নয়ন নহয় প্ৰকৃতিক আমি যিমান প্ৰসাৰ কৰিম প্ৰকৃতিয়ে ওলোটাই সংসাৰ ৰূপ দেখুৱাই যাব শিৱসাগৰত নাজিৰাত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সহানুভূতি দেখুৱাইছে আৰু কৈছে মহানুভৱতা দেখুৱাইছে আৰু কৈছে যে উজনি অসমক গৈ প্ৰকৃতিক উপহাৰ কৰি উন্নয়ন নহয় প্ৰকৃতিক আমি যিমান প্ৰসাৰ কৰিম সিমানেই ওলোটাই সংসাৰ ৰূপ দেখুৱাব তাৰ আমি উদাহৰণ দেখিলোঁ সেয়ে আমি এতিয়াই উপলব্ধি কৰিব পৰা হ'ল প্ৰকৃতিক আমি যদি মাতৃ হিচাপে পূজা কৰি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ তেন্তে আমাৰ ওপৰত সংসাৰ ৰূপ আৰু বেছি হ'ব শিৱসাগৰত ভান সাহাৰ্য প্ৰদান কৰি গৰিমা গাৰ্গৰ মন্তব্য আৰু কৈছে যে শিৱসাগৰত প্ৰতিটো মানুহৰ মাজত শিৱসাগৰত জুবিন গাৰ্গৰ বিচৰা ধৰণে অসম দেখিবলৈ পাইছে উজনি অসমত সকলো মানুহে জুবিন গাৰ্গৰ নিচিনা জুবিন গাৰ্গে যেনেদৰে সহায় সহযোগিতা কৰিছিল সাধাৰণ মানুহৰ ওচৰত তেনেদৰে অসমৰ প্ৰতিটো মানুহে উজনিৰ বানাক্ৰান্ত লোকলৈ সহায় সহযোগিতা কৰিছে অসমৰ প্ৰতিটো মানুহৰ ভিতৰতে জুবিন গাৰ্গক দেখা পায় বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে অন্য এটা খবৰ যন্তৰ মন্তৰ পাছত উত্তাল ঝাৰখণ্ডৰ ছাত্ৰ বিদ্ৰোহৰ নতুন গতি ধৰিছে আজি বিধানসভা ঘেৰাও কৰিব ছাত্ৰ সমাজে ঝাৰখণ্ডৰ লোকসেৱা আয়োগ আৰু ঝাৰখণ্ডৰ ষ্টাফ চিলেকশ্যন পৰীক্ষাৰ নিযুক্তিক লৈ বৃহৎ অনিয়মৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ কিয়নো ঝাৰখণ্ডৰ যিটো SSC পৰীক্ষা আছিল সেই পৰীক্ষাটোৰ কুৱেশ্যন পেপাৰ লিকক লৈ বৰ্তমান ঝাৰখণ্ডত চাঞ্চল্যকৰ ঘটনা সৃষ্টি হৈছে কিয়নো যন্তৰ মন্তৰ পাছত উত্তাপ হৈছে ঝাৰখণ্ডৰ লোকসেৱা আয়োগ আৰু ঝাৰখণ্ডৰ ষ্টাফ চিলেকশ্যন পৰীক্ষা আৰু নিযুক্তিক লৈ বৃহৎ অনিয়মৰ অভিযোগ কৰিছে চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজে কৈছে তেখেতসকলৰ দাবী মানিবই লাগিব যিখন কুৱেশ্যন পেপাৰ লিক হৈছে তাৰপিছতেই ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগিব বুলি মন্তব্য কৰিছে ঝাৰখণ্ডৰ ছাত্ৰ সমাজে অন্য এটা খবৰ দিব লৈছোঁ ভলবমৰ নামত ৰাজপথত তথাকথিত ভণ্ডৰ উদ্ভণ্ডালি মহানগৰীৰ ৰাজপথত মুকলিকৈ গাঞ্জা সেৱন ভক্তৰ বলবমৰ নামত ৰাজপথত ইয়াত চলিছে কি ৰাজপথত ভক্তৰ মাজত উদ্ভণ্ডালি সৃষ্টি হৈছে কিয়নো মহানগৰীৰ ৰাজপথত গাঞ্জা সেৱন কৰিছে ভক্তই একাংশই ৰাজপথতে প্ৰদৰ্শন কৰি উদ্দাম নৃত্য সুৰাপান কৰি এচাম ভক্তৰ গুণ্ডাগিৰিৰ অভিযোগ কৰিছে বহুতো সাধাৰণ ৰাইজে মহানগৰীৰ সাধাৰণ ৰাইজে কৈছে যে ইয়াক ভগৱানৰ ওচৰলৈ তেখেতে ইয়াক কেনেধৰণে ভক্তি কৰিছে তেখেতসকলে নিজেই সেৱা গাঞ্জা তথা সুৰাপান সেৱন কৰি ভণ্ডামী সৃষ্টি গুণ্ডাগিৰি আৰু ভণ্ডামী কৰি আছে এনেধৰণৰ অভিযোগ কৰিছে সাধাৰণ ৰাইজে ভলবমৰ নামত ৰাজপথত তথাকথিত হৈছে ভক্তৰ উদ্ভণ্ডালি
অন্য এটা খবৰ দিব লৈছোঁ মই প্ৰধানমন্ত্ৰী হৈ থকালৈকে কোনো ফিলিস্তানী ৰাষ্ট্ৰ গঠন নহয় এনেদৰে মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছে যে মই যেতিয়ালৈকে প্ৰধানমন্ত্ৰী হৈ আছোঁ তেতিয়ালৈকে মই ইৰাণৰ ফিলিস্তাইনক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ নিদিওঁ। ট্ৰাম্পৰ 15 দফীয়া গাজা শান্তি প্ৰস্তাৱ নাকচ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যিটো শান্তি চুক্তিৰ প্ৰস্তাৱ আনিছিল সেই প্ৰস্তাৱখন নাকচ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে মই যেতিয়ালৈকে প্ৰধানমন্ত্ৰী হিচাপে আছোঁ তেতিয়ালৈকে মই ফিলিস্তাইনক এখন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ নিদিওঁ আৰু ট্ৰাম্পৰ যিটো দফা আছিল সেইটো অমান্য কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কথা নুশুনা বুলি মন্তব্য কৰিছে যে আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে মই যেতিয়ালৈকে ক্লান্ত নহয় তেতিয়ালৈকে যুদ্ধখন চলি থাকিব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ CM ফাণ্ডৰ পইচাখিনি বানপীড়িত ৰাইজৰ কাৰ কিমান ক্ষতি হৈছে ছাৰ্ভে এটা কৰি সেই অনুপাতে কেছত ভগাই দিয়ক এনেদৰে মন্তব্য কৰিছে নীলোৎপল ভৰাই মন্তব্য কৰিছে যে CM ফাণ্ডৰ যিখিনি পইচা দিছে সেইখন পইচা নহ'লে ৰাইজৰ প্ৰাপ্যখিনিৰ পৰা কেইকোটি মাজত গায়ব হ'ব ঠিক নাই এনেদৰে মন্তব্য কৰিছে যে CM ফাণ্ডত যিখিনি টকা দিছে তাৰ পৰা CM তথা চৰকাৰে টকাবোৰ গায়ব কৰি দিব বুলি মন্তব্য কৰিছে। সেই টকাবোৰ CM ফাণ্ডৰ পৰা উঠাই ৰাইজৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক কেছত ভগাই দিয়ক বুলি মন্তব্য কৰিছে নীলোৎপল ভৰাই। সংগীত শিল্পীগৰাকীয়ে অসমৰ শেহতীয়াকৈ বান পৰিস্থিতিৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন সঠিকভাৱে বিতৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নীলোৎপল ভৰাই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। এটা খবৰ উত্তৰ প্ৰদেশত হৈছে কি এটাৰ পিছত আন এটা মছজিদ ভাঙি দিয়া হৈছে। উত্তৰ প্ৰদেশত আকৌ নতুনকৈ গৈ শ্বহীদ মছজিদত চলিছে উচ্ছেদ। মাত্ৰ 22 মিনিটতে ধূলিসাৎ হ'ল 200 বছৰ পুৰণি মছজিদখন। মুঠৰ ওপৰত যোগী আদিত্যনাথৰ ৰাজ্যত 22 মিনিটতে ধূলিসাৎ হৈছে 200 বছৰ পুৰণি মছজিদ। 5খনকৈ ডাঙৰ বুলডোজাৰ ব্যৱহাৰ কৰি মাত্ৰ 22 মিনিটতে 42 ফুট ওখ মছজিদখন ভাঙি পেলোৱা হয় আৰু ৰাতিৰ ভিতৰতে ট্ৰেকাৰে সকলো ধ্বংস আঁতৰোৱা হয়। 100তকৈ অধিক সহস্ৰ আৰক্ষী বাহিনী সাজু কৰি ৰখা হৈছিল এই মছজিদখন ভাঙিবলৈ। মুঠৰ ওপৰত উত্তৰ প্ৰদেশত মুছলমানৰ ধৰ্মীয় জাগা আৰু মুছলমানৰ ওপৰত ভয়ংকৰ পৰিস্থিতি ভুগিবলগীয়া হৈছে। উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ ৰাজ্যত এটাৰ পিছত আন এটা মছজিদ ভাঙি আছে। বিশ্বৰ সবাতোকৈ ডাঙৰ অৰ্থাৎ ভাৰতৰ ভিতৰত দ্বিতীয়তম ওখ মছজিদখন 100 ফুটতকৈ অধিক ওখ মছজিদখন যোৱাকালিৰ দিনটোত আৰক্ষী লগাই ভাঙি দিছে। বুলডোজাৰ 5খন ডাঙৰ বুলডোজাৰ লগাই ভাঙিছে। অন্য এটা খবৰ দিব লৈছোঁ কুকুৰ হ'বগৈ। অন্য এটা খবৰ কুকুৰ হ'বলৈ 220 কোটি টকা খৰচ কৰিছে জাপানৰ এগৰাকী ব্যক্তিয়ে। ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ এক আচৰিত ভিডিঅ'ই চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি। ভিডিঅ'টো ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বজুৰি। জাপানৰ 26 বছৰীয়া কোটিপতি জেকো নামৰ এজন যুৱকে কুকুৰৰ দৰে হ'বলৈ প্ৰায় 220 কোটি টকা খৰচ কৰি কেইবাটাও প্লাষ্টিক চাৰ্জাৰী কৰাইছে। সামাজিক মাধ্যমত শেহতীয়াকৈ এটা আচৰিত ভিডিঅ'ই নেট ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু সমগ্ৰ বিশ্বজুৰি ঘটনাটো বিয়পি পৰিছে যে এগৰাকী ব্যক্তিয়ে জাপানৰ এগৰাকী ব্যক্তি অৰ্থাৎ কোটিপতি এজন ব্যক্তি জাকো নামৰ ব্যক্তিজনে কুকুৰ হ'বলৈ 220 কোটি টকা খৰচ কৰিছে। ছ'চিয়েল মিডিয়াত তীব্ৰৰূপে ভাইৰেল হৈছে ভিডিঅ'টো। অন্য এটা খবৰ দিব লৈছোঁ শ্ৰমদান কৰা হুকুৰ আলীক আৰ্থিক সাহায্য আগবঢ়াইছে ভদৰুদ্দিন আজমলে। নেপালী ঘটিত ঘৰ বনাই থকা হুকুৰ আলীক সদ্যহতে 20,000 টকা প্ৰদান কৰিছে। যেনেধৰণে সহায় লাগে দিয়া প্ৰতিশ্ৰুতি দিছে আজমল ফাউণ্ডেশ্যনে। হুকুৰ আলীয়ে যিটো পদক্ষেপ লৈছে সেয়া আজমল ফাউণ্ডেশ্যনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে আৰু যিমান টকা লাগে আজমল ফাউণ্ডেশ্যনৰ পৰা দিব। কেৱল এই 20,000 টকাই নহয় আৰু টকা দিব 20,000 টকা নগদ দিছে হুকুৰ আলী নামৰ যুৱকজনক যে তেখেতে নেপালী ঘটাত ঘৰ বনাই আছে। হুকুৰ আলীয়ে শ্ৰমদান কৰি আছে। শ্ৰমদান কৰা হুকুৰ আলীক আৰ্থিক সাহায্য আগবঢ়াইছে ভদৰুদ্দিন আজমলে। যেনেদৰে সহায় লাগে দিয়াৰ প্ৰতিশ্ৰুতি দিছে আজমল ফাউণ্ডেশ্যনৰ পৰা। কেৱল এই 20,000 টকাই নহয় নেপালী ঘটিত ঘৰ বনাই থকা হুকুৰ আলীক 20,000 টকা দিছে আৰু হুকুৰ আলীয়েও শ্ৰমদান কৰি আছে বৰ্তমান নেপালী ঘটিত অৰ্থাৎ উজনি অসমত বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক। অন্য এটা খবৰ দিব লৈছোঁ কথা ৰাখিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে পুনৰ খোল খালে RG কৰ হাস্পাতালৰ লোকসংৰক্ষক দৰ্শন আৰু হত্যাকাণ্ডৰ ফাইল। তদন্ত আৰক্ষীৰ হেমাহিহৰ অভিযোগ তুলি নিৰ্দেশ শুভেন্দু অধিকাৰী। মৃত চিকিৎসকগৰাকীৰ মাতৃৰ নিৰ্বাচনৰ আগত দিছিল এই কথা যে যিকোনো পৰ্যায়ৰে তেখেতৰ সন্তানক
ন্যায় দিব বুলি মন্তব্য কৰিছিল। তাৰ পিছতে 2024 চনৰ 9 আগষ্টত হৈছিল 31 বছৰীয়া চিকিৎসকৰ লোহ সমৰ্থক দৰ্শন আৰু হত্যাকাণ্ডটো। তাৰ পিছতেই শুভেন্দু অধিকাৰীয়ে কথা ৰাখিছে পশ্চিমবংগত। তেখেতে আৰক্ষী লগাই দিছে, অৰ্থাৎ ন্যায়ৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। মৃত চিকিৎসকগৰাকীৰ মাতৃক নিৰ্বাচনৰ আগত দিছিল কথা, তদন্ত কৰি আছে বৰ্তমান আৰক্ষীৰ হেমাহিৰ অভিযোগ তুলি নিৰ্দেশ কৰিছে শুভেন্দু অধিকাৰীয়ে। বৰ্তমান কথা ৰাখিছে পশ্চিমবংগৰ। তাৰ পিছতে বহুতো সাধাৰণ ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা ৰাখিছে বুলি মন্তব্য কৰিছে সাধাৰণ ৰাইজে। আৰু এনেধৰণৰ দৰ্শনকাণ্ড আৰু হত্যাকাণ্ড যাতে কেতিয়াও নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ধন্যবাদ জ্ঞাপন কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক। অন্য এটা খবৰ, ফলবাম ধৰ্মীয় অনুষ্ঠান এনেকৈ মদ খাই মাতলামি নকৰে। ভগৱানৰ ওচৰত গৈ আছা, ভক্তিমূলক গান বজোৱা, ডিজে নহয়। ভক্তিমূলক গান বজাবলৈ মন্তব্য কৰিছে, ধমক দিছে সুকুমাৰ ভৰ্মৰ নামৰ এজন যুৱকে আৰু কৈছে যে ভক্তিমূলক গান বজোৱা, ডিজে নহয়। মহানগৰীত নিশা মাতলামি নকৰিবলৈ অহা নাই। তেখেতসকলে বহুতে গাঞ্জা খাই, বহুতসকলে নিশাসক্ত হৈ তেখেতসকলে মহানগৰীত নিশা উচ্চ স্তৰত ডিজে বজাই ভলবমৰ নামত উদ্ভণ্ডালি কৰে। একাংশক ধমক দিছে সুকুমাৰ ভৰ্মৰ নামৰ এজন যুৱকে আৰু তেখেতসকলক নিৰ্দেশনা দিছে যে তোমালোকে ভলবমত গৈ আছা ভগৱানক সন্তুষ্ট কৰিবলৈ। যিহেতু শাওণ মাহ চলি আছে, শাওণ মাহত তোমালোকৰ ভগৱানক সন্তুষ্ট কৰিবলৈ, কিন্তু তোমালোকে ইয়াক কি কৰি আছা নিশাৰ ভাগত তোমালোকে গাঞ্জা তথা সুৰাপান কৰি তেখেতক ভণ্ডামি কিয় কৰি আছা। গান যদি বজাবলৈ আছে তেন্তে ভক্তিমূলক গানবোৰ বজোৱা, এনেধৰণৰ প্ৰশ্ন কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে। অন্য এটা খবৰ, অসম অৰুণাচল সীমান্তত মিংমা ভদলিত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে। অৰুণাচলীয়া দুৰ্বৃত্তৰ গুলীত আহত হৈছে 8জনকৈ অসমীয়া লোক। আহত হৈছে নাগৰাজ দলে, বিকেশ্বৰ প্ৰাতীৰ পামে পেংগু, সঞ্জয় ডাং, উৎপল দলে, জান দলে আদি লোকক অৰুণাচলীয়া দুৰ্বৃত্তই গুলীত আহত হৈছে 8জনকৈ অসমীয়া লোক। অসমীয়া লোকৰ মাজত আহত হৈছে নাগৰাজ দল, বিকেশ্বৰ প্ৰাতীৰ পামে পেংগু, সঞ্জয় ডাং, উৎপল দলে আৰু জান দলে নামৰ 8জন দলকে গুৰুতৰভাৱে আহত কৰিছে। অসম অৰুণাচল সীমান্তত মিংমা ভদলিত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে অৰুণাচলত। আহত হৈছে অসমৰ 8গৰাকীকৈ অসমীয়া লোক। অন্য এটা খবৰ দিব লৈছোঁ, প্ৰয়োজনত মই কিডনী বিক্ৰী কৰিম, এনেধৰণৰ প্ৰশ্ন কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে শুকুৰালীয়ে শিৱসাগৰত উজনি অসমত গৈ কৈছে যে তেজ বিক্ৰী কৰি হ'লেও মানুহৰ চকুপানী মচিবলৈ চেষ্টা কৰিম। আমি দুখীয়া মানুহ, আমাৰ টকা নাই কিন্তু মন আছে। উজনিত কান্দি বন্যাৰ্থৰ ওচৰত শুকুৰালী কাৰোবাক গড় সাজি, কাৰোবাক দমকল দি, কাৰোবাক ঘৰত শ্ৰমদান কৰি উজনিবাসীৰ ঘৰে ঘৰে শুকুৰালী বৰ্তমান